হেল্ল' CSC বন্ধুসকল, আজি DigiPay লাইটত কেনেকৈ কেছ আউট কৰে, ৱালেটত পইচা থাকিলে কেনেকৈ আমি কেছ আউট কৰিম। লগ ইন কৰিলোঁ। লগ ইন কৰি আমি পপ আপ এনেকুৱা ধৰণৰ তিনিখন আহিব পাৰে, দেখিছে আপোনালোকে। ইয়াত মোৰ 3702 আছে। আমি সম্পূৰ্ণই উইথড্ৰ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ বিষয়ে যদি আপোনালোকে আৰু সবিশেষ জানিব বিচাৰে কমেণ্টত মেছেজ কৰিব। আমি কেছ আউটত যাম। এতিয়া কেছ আউটত গৈ আমি যাৰ একাউণ্ট এড কৰা নাই ইয়াত এড কৰি ল'ব পাৰে। মোৰ অলৰেডি এড কৰা আছে। কেছ আউট কৰিম, ক্লিক কৰিলোঁ। আমি এতিয়া 3702 NEFT কৰিম। এইটো বৰ্তমান প্ৰগ্ৰেছিং হৈ আছে, একো চিন্তা কৰাৰ প্ৰয়োজন নাই। এইটো প্ৰগ্ৰেছিঙে হৈ থাকিব। পাছত আপোনালোকৰ যেতিয়া একাউণ্টত চেক কৰিব বা বেলেঞ্চ চেক কৰিব তেতিয়া আপোনালোকৰ ৱালেটত পইচাটো সোমাই যাব। ধন্যবাদ। ইয়াত দেখা পাইছে মোৰ 0 হৈ গৈছে। থেংক ইউ।